হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক পুনৰবাৰ মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ইউটিউবত একো ভিডিঅ' দিয়াই নাই, মানে ক'তো ওলাইও যোৱা নাই। সেইকাৰণে ভিডিঅ'ও দিব পৰা নাই। কিন্তু দিম, ঘৰত থাকিলে একো ভিডিঅ' বনোৱাই নহয়, সেইকাৰণে দিয়াই হোৱা নাই একো। তাৰপিছত ভাবিছোঁ, মানে যেতিয়া মই অৰুণাচলত আছিলোঁ তেতিয়া তাত থাকোঁতে তাৰ মানে দুটামান এনেকৈ ভিডিঅ' ক্লিপ লোৱা আছিলে। অৰুণাচলৰ জেগা এনেও ধুনীয়াই, জানেই সকলোৱে, চাৰিওফালে পাহাৰ। তাৰে ভিডিঅ' আছিলে, তাকে ভাবিছোঁ তাকে দিওঁ আজি। আৰু ভাবিছোঁ আজি তাকে দিওঁ, চাওক আপোনালোকে। আৰু কি ভাল পায় নে নাপায় সেইটোও নাজানো, চাব। আৰু যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেন্তে চাই লওক ভিডিঅ'টো কি দেখাব পাৰোঁ নোৱাৰোঁ। আৰু তাত মানে আপেলৰ বাগানো আছিলে। ইমান তেতিয়া মই থাকোঁতে লগা নাছিলে, মানে সৰু সৰুৱে হৈ আছিল আৰু মানে বেছিকৈ গছত লগাই নাছিলে তেতিয়া। তাৰপিছত তাৰো ভিডিঅ' আছে আপেল গছৰ, তাকে চাই লওক ভিডিঅ'টো শেষ হ'লে।
আপেলজোপা। আপেল ইমান লগা দেখা নাই বাৰু, কিন্তু লাগিব চাগে পাছলৈ নে কি জানো। ইমান লগা নাই, সৰু সৰু সেয়া লাগি আছে। খাব হোৱাও নাই চাগে, মানে খাব হোৱাই নাই বাৰু। সৰু সৰু হৈ আছে, সিফালে লাগি আছে বেছিকৈ। আৰু এইবাৰ লগা নাই ইমান, মানে যোৱাবাৰ যিমান লাগিছিলে। আৰু এয়া আপেলজোপাৰ তলত পূৰা বহিবৰ কাৰণে ধুনীয়াকৈ পূৰা জেগাও ৰাখি থোৱা আছে। মানে ফটো চটো মাৰিবলৈ ধুনীয়া হৈছে জেগাখনত। সেয়াই আৰু ধুনীয়াকৈ ৰাখি থোৱা আছে। চাই থাকক আগলৈ ভিডিঅ'টো আৰু কি হয় নহয়। আৰু এইফালে এই চাইডত পূৰা ঘোঁৰা ঘাঁহ খাই আছে, কেইবাটাও আছে ঘোঁৰা। আৰু সেইটো পিছ চাইডে আছে এটা বগা ঘোঁৰা, বৰ মৰম লগা দেখিবলৈ।